এতিয়া দুইটাই প্ৰফেন আৰু মই আমাৰ মানে ঘৰটো আছে বাৰু, ঘৰৰ দেখাম বাৰু, লগৰে হ'ম, বেছি ডাঙৰো নহয়। এতিয়া গৈ আছোঁ আমি মানে যোনকেইজনী কালি ওলাইছিলে ছোৱালীকেইজনীৰ ওচৰলৈ গৈ আছোঁ। ব'লা তোমালোকক দেখাই আছোঁ আমি। Buka kerja deh. Buka kerja. Kok udah normal itu?
কিন্তু বাপেক মান্তি নহয় নহয় সৰুবাকে বাপেক মান্তি হ'লে মাক মান্তি সকলোৰে মুখত এটাই কি কথা মই জানো যে তোমাৰ ধৈৰ্যৰ সহ্য কিমান নিজৰ ল'ৰাটোক তুমি দুখ দিবলৈ ভয় ভাবি চাইছেনে ল'ৰাটো নিজৰ কুল কমৰ বাবে কোনো দেউতাকে নিজৰ ছোৱালীক তালৈ বিয়া নিদিয়ে এই প্ৰথম দিনটোৰ খণ্ডগীত হৈছিলে মই তাকে অলপ দেখাই দিলোঁ আপোনালোকক আজি পিছৰ দিনটো হ'ব দেখাইছোঁ প্ৰথম গেলেৰীত সোমোৱা মানুহখিনি প্ৰথম টিকেট ল'লোঁ দেখাই আছোঁ আপোনালোকক এটা কি কি হ'ব এবাৰ কিন্তু মই হাৰিব নোৱাৰো এবাৰ তই হাৰিব লাগিব এইবাৰ নহ'ব বচাব লাগিব পংখী মানুহৰ গাটো বেয়া হস্পিটেলত আছে ব্লাড দিব লাগিব কথাটো বুজিব চেষ্টা কৰ ৰাজ মোৰ মনটোৱে কৈ আছে আজি যে তোৰ কিবা এটা হ'ব চামলি তাই যদি কিবা এটা হয় মই কিন্তু থাকিব নোৱাৰো মৰি মৰি জীয়াই আছো মই চালমনি কিবা এটা হ'লে মই কিন্তু কাকো শুনাই দেৰো চালমনি কুলিয়াই দেও
মানুহে যে মানুহক এনেকৈ শাস্তি দিব পাৰে মই সপোনতো ভবা নাছিলো জানে সব তাৰ কাৰণে হৈছে তাৰ ওপৰত প্ৰতিশোধ ল'বলৈ এইবোৰ কৰি থৈ গৈছে কেনেকৈ ভাগি দিলে চোৱাচোন গোটেই জানমণিকো কিডনেপ কৰি লৈ গ'ল ইমান অন্যায় আমাৰ আজি দ্বিতীয় দিশৰ মোৰ নাটক জানমণি আই লাভ ইউৰ জগনিত পৰিব যিসকল সমস্যা দৰকাৰী আজি প্ৰতিকল্পনা বনাই আছে অভাৱ অনানন্দত খন্তেক খাবলৈ নাপায় কান্দি কান্দি সেইটোকে মোৰ দুখ আছিল ডাঙৰ হৈ মই ধনী হ'ম বুলি আশা কৰিছিলোঁ এটা সপোন দেখিছিলোঁ সেইটোকে মোৰ ভুল আছিল যিকোনো প্ৰকাৰে নহওক মই ধনী হ'ম সেইটোকে মোৰ দুখ মাত্ৰ এটাই মোৰ দুখ মোৰ টকা উপাৰ্জন কৰা পথটো ভুল আছিল যিটো কাৰণে মোৰ ভণ্টিৰ ওচৰত মই কান্দিব পাৰোঁ কিন্তু
কি কেনে প্ৰতাপৰ ধুনীয়াকৈ কোনোবা হত্যা কৰিছে আমাৰ ৰাজৰ বন্ধু বিকিয়ে মায়াক হত্যা কৰিছে। আহি আছো প্ৰতাপে আত্মহত্যা কৰিছে। ঠিক আছে যেনেকৈ মানে যেনেকৈ শাস্তি পাইছে ঠিক আছে আপুনি আহিলে আমাৰ বিকিয়ে মায়াক হত্যা কৰিছে। আমাৰ বিকি মানে কোন আমাৰ বিকি তাৰ লিখিয়া এটা কুন্দা আমাৰ বিকি হ'ব নোৱাৰে। আমাৰ কুন্দাৰ আমাৰ হৈছে ৰাজ 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 কেৱল মোৰ ঠাই নহয়। ৰ'বা মই তোমাক দেখাই আছোঁ তোমালোকক সকলোকে। এইফালে দাদাক লগ পাই গ'লোঁ। নমস্কাৰ। ভালনে আপোনাৰ? এই তাকে দাদাক লগ পাই গ'লোঁ, কিন্তু কালিৰ পৰা আহিছিলোঁ, আপোনাক দেখা নাছিলোঁ মই ক'ত আছে সেইটো নাজানো বাৰু, কিন্তু ভালকৈ কাইলৈ দিনত লগ পাম বুলি আশা ৰাখিছোঁ আপোনালোক। চালোঁ ভাল লাগিলে। আৰু সকলোকে কৈছোঁ তোমাৰ নামটো? মোৰ নামটো গজং ভাই। গজং ভাই, ইয়াত চেনেলটোৰ নাম? অঁ চেনেলটোৰ নাম গজং ভাই। চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰক, বেল আইকনটো টিপি দিব, সকলোৱে মৰম কৰক, চেনেলটো আগুৱাই লৈ যাওক, সহায় কৰক। এতিয়া মানে আমাৰ যিটো ইয়াত চুতীয়াকাৰী গাঁৱত আনিছে, তাত মানে চবেই মাতি আছে আৰু জিতু দা বুলি, ময়ো জিতু দা বুলিয়ে মাতিছোঁ, চবকে দেখাই আছোঁ। জিতু দাই আপোনাক কেইষাৰমান কথা ক'ব, চাই লওক তাকে। মানে কি ক'ম, গুৱাহাটীলৈ আহি ভাল লাগিছে। ইয়াৰ বতৰ প্ৰতিকূল অৱস্থাত যিখিনি দৰ্শক আহি আমাক উৎসাহ দিবলৈ ওলাইছে, তাৰ বাবে আমি তেওঁলোকৰ ওচৰত কৃতজ্ঞ হৈ ৰ'ম। আৰু ভাইটি আহি আমাৰ মাজত চিনাকি হৈছে, তাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, তাকে ক'লোঁ। ভৱিষ্যতে আপোনালোকক লগ পাম। এতিয়া আমাৰ ভাগৰ লাগিছে নাটক কৰি আহি, ভৱিষ্যতে লগ পাম দিয়া, বাই। তেওঁলোকৰ আমাৰ ইয়াত থাকি কি মানে কেনেকুৱা লাগিছে মই তাকে সুধোঁ, চাই লওক। আপোনালোকৰ কেনেকুৱা লাগিছে আমাৰ ইয়াত থাকি? ভাল লাগিছে, বহুত ভাল লাগিছে। বতৰ বৰষুণ তথাপিও মানুহ যে আহিছে তাৰ কাৰণে ভাল লাগিছে। ৰাইজবিলাকে নাটকৰ কাৰণে মানে নাটকৰ প্ৰতি ইমান আকৃষ্ট, ভাল লাগিছে। কিন্তু কি হ'ব এতিয়া বতৰটোৱে এনেকুৱা কৰিলে, আমি কি কৰিম আৰু উপায় নাই। ভগৱানৰ লীলা নহয় জানো? অঁ সেইটোৱে হয়। তাকে আপোনালোকৰ লগ পাই ভাল লাগিলে। ঠিক আছে, ঠিক আছে। বাকী পিছলৈ পাম বুলি আশাটো থাকিল। ভাল লাগিছে, গুৱাহাটীলৈ আহিলে ভাল লাগিছে, মানুহবোৰ ভাল লাগিছে, মানুহবোৰৰ আত্মীয়তাটো বহুত বেছি, আৰু নাটক কৰি আমাৰ ভাল লাগিছে। এতিয়া কিনো কওঁ, বতৰটো এনেকুৱা কৰি দিলে, সেইটো বতৰটো আমি ৰখাব নোৱাৰোঁ নহয়। তাকে আপোনালোকক লগ পাই ভাল লাগিলে, আকৌ পিছত লগ পাম বুলি ভাবিলোঁ। এতিয়া কিনো ক'ম, মৰমৰ বা বুলি কৈছোঁ হা, দুইজনীকে মানে দুয়ো বাকে লগ পালোঁ। বাহঁতক এতিয়া সুধোঁ আমাৰ ইয়াত থাকি পিনে কেনেকুৱা লাগিছে? ধুনীয়া লাগিছে। সেইটো এতিয়া আমি ভগৱানৰ ওপৰত এৰিছোঁ। তাকে বাহঁতৰ লগত কেনেকুৱা লাগিলে, কি কথা ইয়াত সুধি আছোঁ, আপোনালোকে চবেই চাই। অডিয়েঞ্চৰ ধৈৰ্যটো মানিছোঁ, এনেকুৱা বতৰটো চাবলৈ আহিছে, সেইখিনি মৰম। তাকে তোমালোকে এনেকুৱাকৈ মানে বৰষুণ দিয়াৰ পিছতো তোমালোকে যে যিটো পাৰফৰ্মেঞ্চ কৰিলা, তাৰ কাৰণে কিন্তু বহুত মানে আমাৰ এতিয়া চুতীয়াকাৰী গাঁওখনৰ পৰা সকলোকে আমি এতিয়া ধন্যবাদ বুলি কৈছোঁ, নাট্যপ্ৰেমী ৰাইজক। কিন্তু বাকিজনী কিন্তু সঁচাকৈ যে বহুত ধুনীয়া লাগে আকৌ। এতিয়া ব'লা তেনেহ'লে ঘৰলৈ গৈ থাকোঁ,
বাহঁতৰ পৰা সকলোৰ পৰা সুধি ল'লোঁ বাৰু। সুধি লোৱাৰ পিছত যিকণ দেখালোঁ, যিকণ সময়ো নাপালোঁ বেছি দেখাবৰ কাৰণে, যিকণ দেখালোঁ তাৰ কাৰণে বেয়া নাপাবা। কিন্তু চবৰে ষ্টেটমেণ্টটো মানে চবৰে লগত মই কথাটো পাতিলোঁ, পাতি মেলি কেনেকুৱা লাগিলে কি কথা সেইটো সুধিছিলোঁ, তাকে দেখাই দিলোঁ। মানে তেওঁলোকে ডিছকাশ্যনটো কৰি আছিলে কিমান কি হ'ব কি নহয়, সেইটোকে অলপ দেখাই দিলোঁ আপোনালোকক। যেনেকৈ কষ্ট কৰিছে আমাক কৰ্মকৰ্তা বুলি দাদা নহয় বাৰু, মই ভাইটিয়ে হ'ম আপোনালোকৰ। যিটোৱে নহওক, আৰু তেখেতে আমাৰ কাৰণে আজি মঞ্চ কৰ্মকৰ্তা শিল্পী বুলি ক'বলৈ গ'লে মানে তেখেতে আমি সকলোকে, মই আজি 15 বছৰ ৰানিং চলি আছে থিয়েটাৰত, আৰু আপোনাৰ আমি সকলোকে জানো মঞ্চ শিল্পী বুলি কোৱা যায়, কিন্তু দাদাজনে আজি লগ পাই আমাৰ সকলো কৰ্মকৰ্তাক এনেকৈ দুআষাৰ সুধিলে, আগবঢ়াই নিলে ৰাইজৰ আগত, অসমৰ ৰাইজৰ আগত, ভাল লাগিল। আৰু এই চেনেলটো দাদাই যিটো কষ্ট কৰি আছে ৰাতি দিনে, এই চেনেলটো সকলো ৰাইজে যাতে ছাপোৰ্ট কৰে, লাইক কৰে, শ্বেয়াৰ কৰে, তাৰে আৰু আমাৰ কৰ্মকৰ্তা সকলোৱে ৰাইজক আমি ধন্যবাদ বিচাৰিছোঁ, আৰু আমাৰ ফালৰ পৰা ধন্যবাদ। সকলোৱে দাদাক আগবঢ়াই নিয়ক, এইটোৱে কৈ মই সামৰিছোঁ। আৰু এতিয়া আমিতো সকলোৱে নাটকখন চাওঁ, বা এতিয়া যিকোনো হ'লেও থিয়েটাৰখন সকলোৱে চাওঁ, কিন্তু আমি যোনকেইজন মানুহ পিছত লাগি থাকে, যোনকেইজন লাইট দিয়ে বা ষ্টেজটো বনায় বা কিবা কৰে, সেইকেইজন মানুহক আমি কেতিয়াও নেদেখাওঁ, কোনো নেদেখাওঁ। সেই মানুহকেইজনকে মই আজি অকণমান মানে দেখাওঁ বুলি ভাবিছোঁ। তেওঁলোকৰ আমাৰ ইয়াত আহি কেনেকুৱা লাগিলে কি কথা সেইটো সম্পূৰ্ণ আপোনালোকক মই সুধি পিনে দেখাইছোঁ, আৰু কি হয় কি নহয় সকলো তেওঁলোকক সুধি আছোঁ, চাই লওক। এইফালে প্ৰথম দাদা আছে। মোৰ নামটো হৈছে নয়নজ্যোতি কলিতা। মই থিয়েটাৰখন সূৰ্যোদয় থিয়েটাৰত ব্যৱস্থাপক তথা খুব কমকৈ অলপ মানে অভিনয় ক্ষেত্ৰতো আছোঁ বাৰু। আৰু তাৰপিছত আমাৰ ইয়াৰ ছেটিংছৰ ফাৰুক। নমস্কাৰ। আপোনালোকক লগ পাই ভাল লাগিলে, কিন্তু এনেকুৱা আমাৰ এতিয়া কৰিব কি, গাঁওখনত মানে এতিয়া বৰষুণটো দি আছে, মানে চবতে দি আছে, কিন্তু আপোনালোকক যে ইমান কষ্টটো আপোনালোকে এনেকুৱা কৰি আছে বা এইটো কাম কৰি আছে, তাৰ কাৰণে আপোনালোকক বহুত বহুত ধন্যবাদ। মই আপোনালোকক লগ পাই বহুত সুখী। এইকেইজনে যোনকেইজন আমাৰ দাদা, আমাৰ মানে সম্পূৰ্ণ থিয়েটাৰখনৰ ছেটিংছ মানে যিকোনো বস্তু কৰাৰ সকলো সহায় সহযোগ চবেই এওঁলোকে কৰে। এওঁলোকক লগ পাই বহুতেই ভাল লাগিলে। তাকে আপোনালোকক মোৰ ফালৰ পৰা সকলোকে, মোৰ গজং ভাই চেনেলটোৰ পৰা সকলোকে আপোনালোকক ধন্যবাদ, যে আপোনালোকে মোৰ গাঁওখনত ইমানটো মানে কষ্টটো কৰি বা ইমানটো মানে যিটো হেৰি দেখালে, তাৰ কাৰণে বহুত বহুত ধন্যবাদ। আপোনালোকক লগ পাই ভাল লাগিলে। কিন্তু